হেল্ল' মোৰ ফেচবুক আৰু ইউটিউবত ভিডিঅ' চাই থকা বন্ধুসকল। চ' মই বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। চ' যিহেতু মই কামত ৰেগুলাৰ গৈ থাকিব লাগে, দেওবাৰ দিনা কোনোবাটো দেওবাৰ মোৰ ছুটি হয়, মই ভাবিছোঁ এটা কাম কৰিম। আপোনালোকক মই এতিয়া জনাই আছোঁ কি কাম কৰিম। সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া নিশ্চয় গম পাব। কোনো স্কিপ নকৰাকৈ সকলোৱে ভিডিঅ'টো চাই থাকক শেষলৈ। মই কি কাম কৰিম আপোনালোকক দেখাই আছোঁ। মই ভাবিছোঁ দেওবাৰে যিহেতুকে মই সময় পোৱা যিকেইটা দেওবাৰত মই সময় পাওঁ, মই ভাবিছোঁ যেতিয়া মই 18 চনত মই BA কমপ্লিট কৰি ওলাইছিলোঁ, তাৰ আগতে মই এখন ডিক্সনেৰী মোক দেউতাৰ লগত গৈ পেলাই মই ডিক্সনেৰী এখন কিনিছিলোঁ। চ' সেই ডিক্সনেৰীখন মই ভাবিছোঁ তাৰ পৰা অসমীয়া কিছুমান ৱৰ্ড ওলায়। মই ভাবিছোঁ দেওবাৰে দ্বিতীয় তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী কিছুমানক লৈ পেলাই এটা ক্লাছ কৰিম। দেওবাৰে মানে ক্লাছ কৰিম বুলি ভাবিছোঁ। মানে মিনিংবিলাক সিহঁতক ইংলিছৰ মিনিংবিলাক অসমীয়াত দিম বুলি ভাবিছোঁ। তেনেকৈ যিহেতু দেওবাৰ দিনটো বিশেষ কিবা এটা কৰিব নোৱাৰিলেও মানে তাৰ সেই ইংৰাজী ৱৰ্ডবিলাকৰ পৰা কিছুমান কথা শিকিব পাৰিব। চ' মই ভাবিছোঁ দেওবাৰে সেই ক্লাছটো কৰোঁ সিহঁতক। যিমানখিনি পাৰোঁ মই বহুতখিনি মানে উপকৃত হ'ব বুলি মই ভাবোঁ। ইংলিছৰ ৱৰ্ডবিলাক জানিলে, মানে অসমীয়াত জানিলে, ইংলিছৰ ৱৰ্ডবিলাক অসমীয়াত জানিলে বহুতখিনি উপকৃত হ'ব বুলি ভাবিছোঁ। মই ডিক্সনেৰীখন দেখাই দিছোঁ। মই ডিক্সনেৰীখন মানে বেলেগে লৈ গৈছোঁ। চ' কভাৰটো ছিঙিলে। চ' মই এতিয়া আকৌ বিচাৰি পেলাই মানে তাৰ পৰা যিজনে লৈ গৈছিল তাৰ পৰা আকৌ মই আনি থৈ দিছোঁ। চ' আপোনালোকক দেখাইছোঁ আপোনালোকক বেক কেমেৰা কৰি পেলাই ডিক্সনেৰীখন এখন ওপৰ কভাৰটো নাই, এইফালে আধা ছিংগল মানে। চ' ইয়াৰ পৰা যিমানখিনি ৱৰ্ড কিছুমান লাগতিয়াল মানে সকলো গোটেইখিনিয়ে হয় ইয়াৰ পৰা। তথাপিও মানে চাই মই যিমানখিনি পাৰোঁ দেওবাৰে মানে ফ্ৰী পোৱা সময়খিনি এনেকৈ 1 ঘণ্টা বা 1.5 ঘণ্টা এনেকুৱা ক্লাছ এটা কৰিম বুলি ভাবিছোঁ। আমাৰ গাঁৱৰে যিখিনি মানে দ্বিতীয় তৃতীয় শ্ৰেণীত পঢ়া এনেকৈ লগ কৰি পেলাই একগোট কৰি পেলাই যিমান কেইজন পাওঁ মই ইয়াতে মাতি কৰি 10-15 জন যিমানখিনি পাওঁ মাতি কৰি মই ক্লাছটো কৰিম বুলি ভাবিছোঁ দেওবাৰে। আপোনালোকে জনাবচোন কমেণ্ট কৰি পেলাই, মানে এই প্ৰচেছটো কি ভালহে কৰিব বিচাৰিছোঁ নে বেয়াহে কৰিব বিচাৰিছোঁ, আপোনালোকে জনাব কমেণ্ট কৰি। চ' মই আপোনালোকক সেই কথাটো ক'লোঁ বিশেষ কামটো কি আছিলে। চ' এই ডিক্সনেৰীখনৰ পৰা মই যিমানখিনি যি পাৰোঁ মই চেষ্টা কৰিম দিবলৈ। মই কিবা এটা শিকিব পাৰিম, যিহেতু ডেলিভাৰী কামটোত এনি টাইম মানে ৰেগুলাৰ দিয়কচোন 6 দিন কাম কৰিব লাগে, সপ্তাহত 6 দিন কাম কৰিব লাগে। এই মৰ্ণিং 7টাৰ পৰা গৈ পেলাই আপোনাৰ কেতিয়াবা 9-10টাই বাজে বাৰু, কেতিয়াবা আকৌ 8টাত আমি সন্ধিয়া 8টাত আহি পাওঁ। গতিকে কিছুমান কথা ভাবিবলৈ মানে শিকিবলৈ একো নাথাকে। জাষ্ট কাষ্টমাৰক পাৰ্চেল দিব লাগিবগৈ, ফোন কৰি কাষ্টমাৰক পাৰ্চেল দি ঘূৰি আহি অফিচত আমাৰ কুৰিয়াৰ অফিচটোৰ কথা কৈছোঁ, তাত কিছুমান কাম থাকে। চ' কামবিলাক আমি কৰিব লগা হয়। সেই কামখিনি কৰি পেলাই আকৌ ঘৰ পাব লাগে। তাৰপিছত কিছুমান ভাগৰ লাগি আহে, কিছুমান আকৌ কিবা অলপ শিকিবৰ কাৰণেও বা কিছুমান কিবা অলপ জানিবৰ কাৰণে কিছুমান কিতাপ পত্ৰ পঢ়িবৰ কাৰণে সময় নাথাকে। যিহেতুকে চবৰ হেৰিবিলাক বেলেগ চবৰ মাইণ্ডত। মই ভাবিছোঁ দেওবাৰটো যিহেতুকে মই নিজেও কিবা এটা শিকিব পাৰিম, মানে মোৰ জৰিয়তে বেলেগেও কিবা অলপ পাওক, মই তাকে ভাবিছোঁ। সেই দেওবাৰে তেনেকুৱা 2 ঘণ্টা 1.5 ঘণ্টা এনেকুৱা ক্লাছ। বন্ধুসকল, আপোনালোকক আৰু এটা মই কথা কৈ থৈ দিওঁ, মানে যিকোনো কিছুমান ল'ৰাই যদি মানে BA কমপ্লিট কৰি বা এনে পঢ়া শুনা কৰি এনেই যদি বহি আছে, বিশেষ মানে আমাৰ মধ্যবিত্ত বা অলপ দুখীয়া ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ, ল'ৰা হওক বা ছোৱালী হওক, কিবা নহয় কিবা এটা কাম কৰিবৰ কাৰণে শিকক। তেতিয়াহে মানে নিজৰ লগতে ঘৰখনো বা কিবা এটা পাছলৈ মানে কিবা এটা প্ৰচেছ আপোনাৰ ডেভেলপ হ'বৰ কাৰণে, নিজে ডেভেলপ হ'বৰ কাৰণে বা ঘৰখনো কিবা এটা হ'বলৈ মানে আগবাঢ়িব পাৰিব, বা মাইণ্ডবিলাক বেলেগ মানে দিশত ডেভেলপ হ'বলৈ তেতিয়া শিকিব পাৰিব। মানে ডেভেলপ হ'ব মাইণ্ডটো, মানে ডেভেলপ হৈ গৈ থাকে। মানে আপুনি সৰু সুৰা কাম এটা কৰি থাকক, যিহেতুকে ঘৰখনৰ একো নাই, যিখিনি ল'ৰা ছোৱালী মানে
ঘৰৰ মানে বেকগ্ৰাউণ্ড বেয়া আমাৰ দৰে। চ' মই সেইখিনি কথা কৈছোঁ। ধনীখিনিৰ কথা বেলেগে, মই আমাৰ নিচিনা যিখিনি নিম্ন খাপৰ পৰিয়ালৰ ল'ৰা ছোৱালী সিহঁতৰ কাৰণে মই কথাটো কৈছোঁ কি মই যিহেতুকে মই নিজে এতিয়া কৰি আছোঁ ধৰক নিজে চলিবৰ কাৰণে বা ঘৰখন চলিবৰ কাৰণে কিবা এটা কৰিছোঁ মানে সেই কামটো কৰি থাকিলে মানে তেতিয়া ভাবিব পৰা যায় আৰু বিশেষ বেলেগ এটা কামৰ কাৰণে বেলেগ এটা এটিকে আৰু মই বেষ্ট কাম এটা কৰিব পাৰোঁ নেকি বা তেনেকুৱা ধৰণৰ ভাবিব পৰা যায় মানে। চ' সেইটো কাৰণে যিকোনো কাম এটাত মানে জড়িত থাকিব লাগে। সেইটো কষ্টটো হ'বই, যিকোনো কাম এটা কৰিলে কষ্ট হ'বই। চ' মই বিশেষকৈ এই দ্বিতীয়তে মই এইটো কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আজি। চ' যিহেতুকে আজি দেওবাৰ মই কামত নগ'লোঁ, চ' তাকেই আৰু বিশেষটো একো ভিডিঅ'টো বিশেষ চাবলগীয়া একো নাই। চ' এইখিনিয়ে আৰু।